আজি আকৌ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। নিশ্চয় নাজানো নামটো। তিনিটা ইমান ডাঙৰ ডাঙৰ ৰুটি আৰু ঘুগুনি, তাৰপাছত তিনিটা আচাৰ ক'ত পাব আপোনালোকে গুৱাহাটীত, সেইটো কৈ দিব খালি। আজি আকৌ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। বহুত দিনৰ মূৰত আচলতে ভিডিঅ' বনোৱা হোৱা নাছিলে। এতিয়া দেখিলোঁ ভিডিঅ' নবনোৱাৰ কাৰণ এটাই যে হয়, তেজপুৰৰ পৰা মানে নিজৰ ঘৰৰ পৰা গুৱাহাটীৰ অভিমুখে কিছু কৰ্মসূত্ৰে আহিবলগীয়া হ'ল যোৱা অক্টোবৰত। সেয়েহে ভিডিঅ' বনাব পৰা নাছিলোঁ। সেয়ে আকৌ মই ভাবিলোঁ যে ষ্টাৰ্ট কৰোঁ বুলি, আৰম্ভ কৰোঁ নতুন এটা ভিডিঅ'। আজি তাকে ওলাই আহিছিলোঁ, দেওবাৰ বুলি, যিহেতু আমাৰ অফিচ বন্ধ। মোৰ আজি উইক অফ বুলি কোৱা হয়, উইক অফ আছিলে। সেয়েহে আজি ওলাই আহিলোঁ দীপৰ বিলৰ ফালে, অলপমান কাম আছিলে। সেই দীপৰ বিলখন আগতকৈ বৰ চাফ চিকুণ কৰি ৰখা হ'ল। মেটেকা যিবোৰ দেখিছে, ইয়াৰ মেটেকা, এইবিলাক মেটেকা দেখিছে, মেটেকাবিলাক ধুনীয়াকৈ চাফ চিকুণ কৰি পেলাই উঠাইছে। একদম ধুনীয়া লাগিছে চাওক দীপৰ বিলৰ মানে পৰিৱেশটো। পানীখিনিও দেখিছে কি ধুনীয়া চফেদ, একদম চাফ চিকুণ হৈ আছে আৰু মুঠতে ইয়াতে মানে। আৰু দীপৰ বিল ওচৰে পাঁজৰে থকা সকলোৱে প্ৰায় জানেই দীপৰ বিলৰ বিষয়ে। সেয়েহে দীপৰ বিল দেখুৱালোঁ। আৰু আমাৰ ৱেটলেণ্ড হিচাপে একমাত্ৰ হয়, পক্ষী সংৰক্ষণৰ এটা বিল হিচাপে। ইয়াতে বিভিন্ন ধৰণৰ পক্ষী আহি ইয়াতে পৰে দীপৰ বিলতে। তাকে দেখুৱাবলৈ বিচাৰিলোঁ। আৰু এই যেন এইটো এটা চৰাই দেখিছে, এইটো বগলী, এইটো কি চৰাই নাজানো নামটো। এয়া বগলী পৰিছে, চৰাইকেইটা দেখিছে। আৰু অকণমান জুম কৰি দেখাওঁ, এইটো দেখিছে, এইটো যিহেতু ইয়াত বিভিন্ন ধৰণৰ চৰাই আহি পৰেহি, বিচৰণ কৰে। আচলতে ভাল পায়, পৰিৱেশটো ঠাণ্ডা, সেয়েহে আহি চালোহি। এতিয়া দেখিছে, এইটো ভাল লাগে আচলতে। আপোনালোকেও যদি গুৱাহাটীৰ ওচৰে পাঁজৰে আছে, যোনে নাই অহা আজিলৈ, যিবোৰ, তেওঁলোকে আহিব পাৰে, ইয়াতে চাব পাৰে, ধুনীয়া হয়। বাৰু মই ওচৰৰ পৰা ফটো দুখনমান উঠাবলৈ চেষ্টা কৰিম যদি পাৰোঁ। আৰু এনেও তেওঁলোকে ভয়ে কৰে, ফটো উঠাবলৈ গ'লেই পলাই যোৱাৰ চান্স থাকে। চাওঁ তথাপিও পাৰোঁনে, যিহেতু মোৰ কেমেৰাটো অনা নহ'ল। অথনি গম পালে মই গৈছিলোঁ এইটো দীপৰ বিলৰ ফালে। এতিয়া ঘৰ আহি চাইছোঁ, একদম ৰুম আহি চাইছোঁ, এইটো হৈছে ৰুমত একদম অৱস্থা বেয়া। এজনে খালী কৰিলে, এতিয়া খালী কৰাৰ কাৰণে এতিয়া গোটেই যিখিনি বস্তু আছে আমি চাফ চিকুণ কৰি আছোঁ। এয়া এওঁ চাফ চিকুণ কৰি আছে। এতিয়া চাওঁ, এতিয়া সেয়াই অকলশৰীয়া তাৰমানে ল'ৰাৰ জীৱন এনেকুৱাই। এতিয়া গোটেইখিনি চাফ চিকুণ কৰি আমি অলপ চাফা কৰিব লাগিব। এতিয়া যদি ছোৱালী মানুহ হ'লহেঁতেন তেতিয়া ইমান লেতেৰা হৈ নাথাকিলেহেঁতেন। সেয়া দেখিছে খুব লেতেৰা হৈ আছে। এতিয়া আমাৰ ল'ৰাৰ জীৱন এনেকুৱাই, তাকে সাৰি মেলি লওঁ, অলপমান চাফ চিকুণ কৰি লওঁ, তাৰপিছত কি হয় দেখুৱাম। আৰু এয়া যাব লৈছোঁ। বহুত ভিৰ লাগিলেহেঁতেন ন? কি লাগিলেহেঁতেন? ভিৰ। তিনিটা ইমান ডাঙৰ ডাঙৰ ৰুটি আৰু ঘুগুনি, তাৰপাছত তিনিটা আচাৰ ক'ত পাব আপোনালোকে গুৱাহাটীত, সেইটো কৈ দিব খালি। মই তাতে গুচি যিহেতু আমাৰ এজন ল'ৰা গম পাইছে নাই, সেইকাৰণে আমি কি কৰিলোঁ, বাহিৰতে খাই আহিবলগীয়া হ'ল। এতিয়া বাহিৰত খাই মেলি আহিলোঁ। এতিয়া বাহিৰত খালোঁ আৰু এনেকুৱা খালোঁ মানে খানা খাব দৰকাৰ নাই। তিনিটা ৰুটি ইমানেই ডাঙৰ দিলে, তিনিটা ৰুটি খোৱাৰ পাছত পেট পুৰা একদম ফুল হৈ গ'ল, পেট টাইট। সেই তিনিটা ৰুটি হেৰি কিমান হ'ব এনেই? সি কমচে কম 100 টকাৰ তিনিটা ৰুটি ইমান ডাঙৰ দিছিলে,
সেই এটা ৰুটি সি যোনটো দিছে সেইটো 3টা ৰুটি হ'ব মানে তাৰমানে এটা এটা পৰঠা হ'ব এটা পৰঠা তে এটা পৰঠাৰ দাম কিমান 20 টকা 20 টকা তে 20 টকা নে 30 টকা লয় নেকি 25 টকা 30 টকা লয় তেন্তে এইটো তোমাৰ 3টা দিছে কেই টকা হ'ব 90 টকা তে 60 70 80 90 যিমান হয় না 90 টকা আৰু তাৰ তাৰপৰা খাই গৈ আহিলো আমি তিনটা চাটনি আকৌ 3টা চাটনি কোনে দিব ধেমালি নেকি দিয়ক ঠিক আছে বাৰু ইমানতে আজিলৈ সামৰণি মাৰিলোঁ খাই বৈ আহিলোঁ এতিয়া একো কথা চথা নাপাতো ডাইৰেক্ট খোমগৈ আৰু